গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি। নমস্কাৰ আপোনালোকক পুনৰ এবাৰ আমাৰ অল ইন ওৱান দেৱৰ অন্য এটা ভিডিঅ'লৈ আমি স্বাগতম জনাই। মানে মেইন কথাটো আৰু মেইন কথাটোনো কি বলক বাটে বাটে মানে আলোচনা কৰি যাওঁ। মানে এটা কথা আপোনাৰ মনত আছে না ৰাইজ, যোৱাবাৰ যে আমি এটা জেগাত গৈছিলোঁ দলাইগাঁও নব, য'ত মানে এখন বৈধ মানে ড্ৰোন বনাইছিল আৰু মানে সেনেহেনকৈ বিহুৰ সময়ত য'ত বানয় সেই জেগাক আমি যাম বুলি ভাবিছোঁ। কিন্তু মানে এইবাৰ দলাইগাঁৱত মানে সেই ড্ৰোনখন বানোৱা নাই, সেইকাৰণে এটা বেলেগ জেগাত যাই আছোঁ। আৰু কি চাব যাই আছোঁ আপুনিও চাই থাকক গম পাব। আৰু এই ৰাস্তাটোত মানে এটা আচৰিত কথা যে মানে বাটে বাটে নাৰ ফেলি যাই আছে, মানে এহেন্দি অলপ নাৰ আৰু এহেন্দি মানে মোৰ মতে ঘৰে ঘৰে বানাব নেকি, সেইকাৰণে নাৰ এই বাটেদি ফেলাই গৈছে গাড়ী দি। আৰু আমি যাম বুলি ভাবিছোঁ সেই জেগাটো আমি ভালকৈ চিনি নাপাওঁ, সেইকাৰণে মানে সুধি যাই আছোঁ যে ক'ত আছেনো সেই বস্তুটো। মানে ধৰবা পাৰা নাই কিয় এনেকৈ নাৰা ফেলে যাই আছে, মানে গোটেই বাটটোত মানে এনেকৈ নাৰা ফেলে যাইছে, কিন্তু কিয় ফেলে যাইছে জানো গম পোৱা নাই। মানে চাওক এহেও ফেলৈছি সেহেও ফেলৈছি, মানে কিয় বা। আৰু এহে যাওঁ আৰু সেই জেগাটো পাই নাই য'ত মানে এই হেলিকপ্টাৰ এখন বানাব বুলি শুনিছোঁ। মানে মই মোবাইলত দেখিছিলোঁ, ই মানে দেখাই নাই ক'ত বা আছে জেগাটো, সেইকাৰণে বিচাৰি যাই আছোঁ। আৰু যাই ফাইনেলি এই জেগাটো পালোঁ য'ত মানে এই ব্লক ভালকৈ নামি কিনে আপোনাক দেখি আছোঁ। বৰ্তমান ফাইনেলি আমি আহি পালোঁ হাওৰা গাঁও, আৰু এতিয়া মানে এনেহেনকৈ বনাইছে চাব পাৰে। ৰ'ব মানে ড্ৰোনখন আপোনাক দেখি আছোঁ। আৰু বৰ্তমান এতিয়া ৰখছোঁ আৰু বৰ্তমান আমি ড্ৰোনখন উৰাম। আৰু মানে আমি ভালকৈ ড্ৰোনখন উৰাব নোৰোঙে, মানে নুৰে আছোঁ, সেইকাৰণে অলপ লাহে চেষ্টা কৰি আছোঁ দিয়কচোন কেনেহেনকৈ আপুনি চাওকচোন ক্লিপটো কেনেহেন হৈছে। ৰাইজ 1 2 3 4 ৰাইজ গন্দি ল'ব, মানে ৰাইজ বৰ্তমান ড্ৰোনখন একদম ওপৰলৈকে লৈছোঁ। আৰু আপুনি চাওক ওপৰৰ পৰা দৃশ্যটো আৰু বকাটো বাদ দিওঁ, এটা মানে মজা আহিছে গান লগাই দিওঁ আৰু আপুনি শুনক আৰু চাওক, মানে উপভোগ কৰক। গাঁৱৰে সৰু সৰু পদূলি সুবাসত আমোল মোল শেৱালি। নঙলা মাৰিতে ওলমি ঘেৰৰে মেজিতে চুচৰি বাগৰি লুকা ভাকু দৰা কইনা আৰু কত খেল আছে খেলি সৰু ল'ৰা ছোৱালী আছে খেলি সৰু ল'ৰা ছোৱালী। যাওঁ এতিয়া আৰু মানে কিবা কাৰণে দীঘলো আৰু যেখনি পাৰলোঁ আৰু সেই দক যাওঁ এৰে পৰা এইটো ৰাস্তা দি বঢ়িয়াকৈ। আৰু ৰাইজ বৰ্তমান তাৰে পৰা আহিলোঁ আৰু বৰ্তমান আমি যাম বুলি ভাবিছোঁ দলাইগাঁৱত। যোৱাবাৰ যি বানাইছিল ৰাইজ এইবাৰ বোলে বানোৱা নাই, বলকচোন চাই আহোঁ কেনেহেনকৈ বানয় কি বা কৈছে চাই আহোঁ আহক। আৰু এইখানে হ'ল ৰাইজ যোৱাবাৰ যি দলাইগাঁৱত ড্ৰোনখন বানাইছিল এইখন ফিল্ডতে বানাইছিল ড্ৰোনখন, আৰু এইবাৰ নাই একো সদায় ভেলা ঘৰটো মানে পুঁজিটো বানাইছিল। আৰু এতিয়া এই ৰংঘৰ কাৰেংঘৰটো বানাইছিল আৰু এই দক যিহেতু ৰাইজ এইবাৰ সেনেহেন ভেল্লা ঘৰ ভেল্লা পুঁজি বানোৱা নাই, সেইকাৰণে আৰু ভিডিঅ'টো এখান পৰিসমাপ্তি কৰি দিওঁ বুলি ভাবিছোঁ মানে।